গণ্ডগোল হোৱা নাই তথাপিতো তেওঁলোকে যেহেতু এটা প্ৰশ্ন উত্থাপন কৰিছে আৰু মই তেওঁলোকক অনুৰোধ জনাইছো নিৰ্দিষ্টভাৱে কোনকেইটা প্ৰশ্নৰ উত্তৰ তেওঁলোকে ভুল বুলি ভাবিছে কোনকেইটা আনসাৰ কি তেওঁলোকে ভুল বুলি ভাবিছে সেইকেইটা আমাক দেখুৱাই দিয়ক তো এখন লিখিত আবেদন পাইছো 7টা কুৱেশ্যনৰ আনসাৰ তেওঁলোকে কুৱেশ্যন কৰিছে আমি সেইকাৰণে এখন কমিটি গঠন কৰি দিছো খুব কম সময়ৰ ভিতৰত শুনানি লৈ আৰু বিশেষজ্ঞৰ দ্বাৰা এই উত্তৰকেইটা শুদ্ধ অশুদ্ধ হেতু ৰায় দিব ৰায়ৰ ওপৰত আমি সিদ্ধান্ত গ্ৰহণ কৰিম কমিটিখন প্ৰায় 12 জনীয়া ডাঙৰ কমিটি কাৰণ প্ৰত্যেকটো ডিপাৰ্টমেণ্টৰ পৰা এজনকৈ ব্যক্তি আমি লৈছো না এটোটো নিযুক্তি প্ৰক্ৰিয়াৰ লগত জড়িত গতিকে এতিয়া আমাৰ 31 তাৰিখলৈকে লাষ্ট ডেট আছিল 31 তাৰিখে যদি আমি পাৰো নোৱাৰো যদি সম্পূৰ্ণ হৈ যায় আবেদন তাৰ পাছতে আমাক কিছু সময় লাগিব আমি 31 মাৰ্চৰ ভিতৰত নিযুক্তি প্ৰক্ৰিয়া সম্পূৰ্ণ কৰিম নোৱাৰিলে তেওঁলোকে কৈছে যে গ্ৰেছ মাৰ্ক যিটো আছে গ্ৰেছ মাৰ্ক বঢ়াই দিয়া কথা পায় গ্ৰেছ মাৰ্ক দিয়া নহয় গ্ৰেছ মাৰ্কটো নহব কিন্তু যদি প্ৰয়োজন হয় চৰকাৰে আকৌ টেট পাতিব কিন্তু গ্ৰেছ মাৰ্কটো তেওঁলোকে একাংশই দাবী কৰে আন একাংশইটো আপত্তি কৰিছে যিমান টেট পাছ কৰা প্ৰাৰ্থী আছে তেওঁলোকে কৈছে দিলে সকলোকে দিয়ক নিদিলে কাকো দিব নালাগে গতিকে গ্ৰেছ মাৰ্কটো বিবেচনা নহয় কিন্তু প্ৰয়োজন সাপেক্ষে চৰকাৰে আকৌ টেট পাতিব